ডিঙিত মাছৰ কাঁইট লাগিলে কি কৰিব? অসমীয়া মানুহৰ খুবেই এবিধ প্ৰিয় খাদ্য মাছ। কিন্তু বহু মানুহ আছে যি মাছ খাবলৈ বেয়া পায় কাঁইটৰ বাবে। ডিঙিত কাঁইট লগাৰ ভয়ানক অভিজ্ঞতা বহুতৰেই আছে। ইলিচ, মিৰ্কা, কুঁহি আদি সোৱাদযুক্ত মাছসমূহ হয়তো বহুতেই কাঁইটৰ বাবে খাবলৈ ইচ্ছা নকৰে। আনন্দৰে ভাত খাই থকাৰ সময়ত ডিঙিত মাছৰ কাঁইট লাগি ধৰাটো এটা ডাঙৰ দুৰ্যোগৰ দৰে হৈ পৰে। বিভিন্ন ধৰণৰ মাছ আছে যিবোৰ কেৱল সুস্বাদেই নহয় পুষ্টিকৰো। প্ৰতিদিন পুষ্টিৰ চাহিদা পূৰণৰ বাবে মাছৰ বিকল্প নাই। কিন্তু সোৱাদযুক্ত মাছৰ কাঁইটৰ পৰিমাণ বেছি থাকে, যিটো কাৰণত বহুতেই মাছ খাবলৈ ভয় কৰে। বিশেষকৈ মাছৰ ভিতৰত থকা সৰু সৰু কাঁইট বচাৰ ধৈৰ্য বহুতৰে নাথাকে। বহুতেই কাঁইট বাচিবলৈ নাজানে কাৰণে ভাতৰ পাতত ডিঙিত কাঁইট লাগি ধৰা দেখা যায়। আচলতে এনে পৰিস্থিতিত কি কৰিব লাগে? ডিঙিত মাছৰ কাঁইট লাগিলেও ভয় খাব নালাগে। এনে কাঁইট গুচোৱাৰ বিশেষ নিয়ম আছে। বিশেষকৈ কিছুমান ঘৰুৱা উপায় আছে যাৰ যোগেদি এনে কাঁইট সহজে আঁতৰাব পাৰি। ১ নম্বৰ, শুকান ভাত। ডিঙিত মাছৰ কাঁইট লাগিলে ভয় নকৰিব। এমুঠি শুকান ভাত নোচোবোৱাকৈ গিলি দিব লাগে। কাঁইট যদি মিহি আৰু সৰু হয় তেন্তে অলপ সৰহকৈ শুকান ভাত গিলি খোৱাৰ চেষ্টা কৰিব লাগে। দেখিব ভাতৰ লগতে কাঁইটডালো পেটৰ ভিতৰলৈ সহজে গুচি গৈছে। ২ নম্বৰ, অলিভ অইল। অলিভ অইল নানা ব্যৱহাৰ কথা সকলোৱে জানে, কিন্তু আপুনি হয়তো নাজানে যে অলিভ অইল ব্যৱহাৰ কৰিও ডিঙিত লাগি ধৰা মাছৰ কাঁইট গুচাব পাৰি। অৰ্থাৎ ডিঙিত মাছৰ কাঁইট লাগিলে অলিভ অইল খাব লাগে, যিহেতু অন্য তেলৰ তুলনাত অলিভ অইল বেছি পিছল যি সহজে ডিঙিৰ কাঁইট গুচোৱাত সহায় কৰে। ৩ নম্বৰ, গৰম পানী আৰু নেমু টেঙা। ডিঙিত লগা কাঁইট দূৰ কৰাত সহায় কৰে গৰম পানী আৰু নেমু টেঙাই। প্ৰথমে পানী গৰম কৰি ল'ব লাগে, অৱশ্যে অতি বেছি গৰম নকৰিলেও হ'ব। সহ্য কৰিব পৰাকৈ গৰম কৰি সেই পানীতে সামান্য নেমু টেঙাৰ ৰস চেপি মিহলি কৰি ল'ব লাগে, যিহেতু নেমু টেঙাত এচিডিক ক্ষমতা থাকে যি লাগি থকা কাঁইট সহজে দূৰ কৰাত সহায় কৰে। ৪ নম্বৰ, ভিনেগাৰ। ডিঙিত কাঁইট লাগিলে ঘৰত যদি ভিনেগাৰ আছে তেন্তে পানীত অলপ ভিনেগাৰ মিহলি কৰি পান কৰিলে সহজে উপশম পাব পাৰি। ৫ নম্বৰ, নিমখ। ডিঙিত মাছৰ কাঁইট লাগিলে নিমখৰ যোগেদিও গুচাব পাৰি। এগিলাচ কুহুমীয়া পানীত নিমখ মিহলাই পান কৰিলে ডিঙিত বিন্ধি থকা কাঁইট সহজে দূৰ হয়।